নমস্কাৰ নতুন ভিডিঅ' এটিলে সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্ছে আমাৰ লগত কমিউনিকেট কৰে আমাক গাইড কৰে আৰু লাইফত কেতিয়াবা যদি আমাৰ যিকোনো ডিসিশন ল'ব অলপ প্ৰবলেম হয় বা আমি কনফিউজ হৈ থাকো কি কৰো কি নকৰো তাতো ইউনিভাৰ্ছে আমাক হেল্প কৰে শুদ্ধ ডিসিশনটো লোৱাত কেনেকৈ কৰে আপোনালোকক মই আজি এটা এক্সাম্পল দি অলপ বুজাম মই কালি এটা ব্লগ আপলোড কৰিছিলোঁ মই সানডে চেৰাপুঞ্জী গৈছিলোঁ যাওঁতে কি হ'ল লাষ্ট কেইদিনমানৰ পৰা শ্বিলং চেৰাপুঞ্জীত বহুত বৰষুণ হৈ আছিলে আৰু নিউজতো মই পাই আছিলোঁ তাৰপিছত মই সানডেৰ ৱেডাৰ ৰিপৰ্ট চালোঁ তাতেও বৰষুণ দিয়াৰ 90% চান্স আছিলে আৰু আগদিনা মোক এজন মোৰ ফ্ৰেণ্ড আছে ট্ৰেভেল এজেঞ্চি আছে তেওঁ মোক ফোন কৰি পেলাই ক'লে যে মোৰ মেক্সিমাম ট্ৰিপ কেনচেল হৈ গৈছে শ্বিলং চেৰাপুঞ্জীৰ কাৰণ পুৰা বৰষুণ হৈ আছে তাৰপিছত মই অলপ কনফিউজ হৈ গ'লো কি কৰোঁ যাওঁ নাযাওঁ মই অলপ কনফিউজ হৈ গ'লো তাৰপিছত গধূলি মই গ্ৰেটিটিউড ৱক কৰিব গ'লো মই ডেইলি গধূলি গ্ৰেটিটিউড ৱক কৰোঁ কাৰণ গধূলি মোৰ কাৰণে কমফৰ্টেবল হয় তো মই সেইটো টাইমতে কৰোঁ আৰু গ্ৰেটিটিউড ৱক কৰিব যোৱাৰ লগে লগে মানে আকাশত হঠাৎ এটা কিবা যেন বিজুলীৰ যেনেকুৱা হঠাৎ এটা জ্বলে ন সেনেকুৱা টাইপৰকে হঠাৎ জ্বলিছে 1 সেকেন্ড মানৰ কাৰণে তাৰপিছত মই বোলো ৱাও ইউনিভাৰ্ছ মোৰ বহুত ভাল লাগিছে তাৰপিছতে মই ইউনিভাৰ্ছক ক'লো যে মই কালি যাওঁ নাযাওঁ মই বহুত কনফিউজড হৈ আছোঁ আপুনি মোক গাইড কৰক প্লিজ মোক গাইড কৰক মই এনেকৈ ক'লো ইউনিভাৰ্ছক আৰু মই তাৰপিছত ক'লো যে যদি মই কালি যাব লাগে তেতিয়াহ'লে মোক এনেকে যেটো লাইট মই ইমাত্ৰ দেখিছিলোঁ সেনেকে মোক আৰু এবাৰ লাইট দেখাই দিয়ক মই এনেকে ক'লো ইউনিভাৰ্ছক আৰু তাৰ পিছত সডেনলি মই য'ত গ্ৰেটিটিউড ৱক কৰোঁ তাৰ সাইডত দূৰত এখন পাহাৰ আছে আৰু সেই পাহাৰখনৰ ওপৰেদি সাগে কৰবাত কিবা ফাংচন চলি আছিলে কিন্তু মই যেতিয়া গৈছো বাহিৰত তেতিয়া তাত একো সাউন্ড নাছিলে একো লাইট একো আহা নাছিলে কিন্তু সডেনলি পাহাৰখনৰ ওপৰেদি হোৱাইট কালাৰ হেলোজেন নে কি হয় মই নাজানো মুঠতে ফাংচনৰ লাইট হয় মই এইটো গম পাইছোঁ আৰু অকমান সাউন্ড আহি আছিলে তো বহুত লাইট মানে এনেকৈ ঘূৰি আছিলে পুৰা বহুত টাইম এনেকৈ ঘূৰি আছে তাৰপিছতে মই তথাপিও কনফিউজড হৈ আছোঁ যে কি হয় তাৰপিছত মই আকৌ ইউনিভাৰ্ছক ক'লোঁ ইউনিভাৰ্ছ মোক আৰু এবাৰ লাইট দেখাই দিয়ক মোক মই ফাৰ্ষ্টত যোনখিনি জেগাত দেখিছিলোঁ সেইখিনি জেগাতে মোক আৰু এবাৰ দেখাই দিয়ক তেতিয়া মই ডিচিশ্যন ল'ম মই যদি যাব লাগে তেতিয়াহ'লে মোক আৰু এবাৰ ইয়াতে লাইট দেখাই দিয়ক মই সেনেকৈ কৈ গ্ৰেটিটিউড ৱক কৰি আছোঁ আৰু একদম সাডেনলি মই ইউনিভাৰ্ছক কৈছোঁ যে প্লিজ সোনকালে দেখুৱাব কাৰণ মোৰ তাত টাইম নাই কালি সানডে কালি আমি যাব লাগিব আৰু মোৰ লগত মোৰ বাহঁত গৈছিলে আৰু সিহঁতকো মই ইনফৰ্ম কৰিব লাগিব আৰু তাৰপিছত কি হ'ল সাডেনলি তাতে এডাল কাৰেণ্টৰ ব্লেক কালাৰ তার আছিলে তারডালৰ সাইডেৰে একদম দীঘলীয়াকৈ হোৱাইট কালাৰ এটা লাইট মানে একদম থিন এটা লম্বা এনেকুৱা লাইট টাইপৰ বহুত টাইম মই দেখি আছোঁ নাজানো কিবা ৰিফ্লেকশ্যন হ'ব পাৰে লাইটৰ বা কি হয় মই নাজানো কাৰণ ইভিনিং আছিলে আৰু তাৰপিছত মই গম পালোঁ যে মই যাব লাগে আৰু আহি পেলাই মোবাইলটো চাইছোঁ গ্ৰেটিটিউড ৱক কৰি আহি বায়ে মেছেজ কৰিছে তুমি ৰেডি হ'লানে নাই তেতিয়া মই গম পালোঁ যে ইউনিভাৰ্ছে মই যোৱাটো বিচাৰিছে তাৰপিছত আমি গৈ পেলাই শ্বিলং চেৰাপুঞ্জী আমি ক'তো বৰষুণ পোৱা নাই গোটেই দিনটো আমি ফুৰিলোঁ আমি ক'তো বৰষুণ নেপালোঁ তাৰপিছত মোক গুৱাহাটীৰ পৰা মোৰ ভাইটিয়ে ফোন কৰি কৈছে যে গুৱাহাটীততো পুৰা বৰষুণ মই বোলো মোৰতো ইয়াতে শ্বিলং চেৰাপুঞ্জীত আমি বৰষুণে পোৱা নাই যেতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ নংফু পাৰ হৈ সেইখিনিমান জেগাৰ পৰা আমি অলপ বৰষুণ পাইছোঁ কিন্তু তাত আমি বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ আপোনালোকে ভ্লগটো চালে গম পাব ৱেডাৰটো বহুত ধুনীয়া আছিলে আৰু মই বাৰে তাতে ইউনিভাৰ্ছক থেংক ইউ কৈ আছিলে যে থেংক ইউ ইউনিভাৰ্ছ ইমান ধুনীয়াকৈ মোক গাইড কৰি দিছে আৰু ইমান ধুনীয়া ৱেডাৰ হৈ আছিলে গতিকে ইউনিভাৰ্ছে আমাক তেনেকৈ হেল্প কৰে আমাৰ এইটো বাৰু মোৰ এটা সৰু এক্সাম্পল হয় কিন্তু ইউনিভাৰ্ছে আমি যেতিয়া যিকোনো লাইফৰ ডিচিশ্যনত ইউনিভাৰ্ছে আমাক সদায় গাইড কৰে আমাৰ লগত কমিউনিকেট কৰে আমাৰ চাৰিওফালে এটা এনাৰ্জি এনি টাইম চলি থাকে আৰু সেই এনাৰ্জিটোক আমি আমাৰ হেল্পৰ কাৰণে বা আমি যিকোনো উইশ ফুলফিলৰ কাৰণে ইউজ কৰিব পাৰোঁ আৰু সেইকাৰণে মই কওঁ যে ইউনিভাৰ্ছৰ লগত নিজক কানেকশ্যন বনাই লওক কানেক্টেড হৈ যাওক তাৰপিছত চাব লাইফটো বহুত ধুনীয়া হয় আৰু
লাইফত কেৱল হেপিনেছ হৈ থাকিব। সেইকাৰণে ইউনিভাৰ্চৰ লগত নিজৰ কানেকশ্যন বনাই লওক। মোৰতো এতিয়া মই ইমান 3-4 ইয়াৰ্ছৰ পৰা পূৰা মেডিটেট কৰিলোঁ, ইউনিভাৰ্চৰ লগত পূৰা কানেক্টেড হৈ গ'লোঁ ন। সেইকাৰণে মই যিকোনো ডিচিশ্যন ল'ব লাগিলে বা যিকোনো কামত মই ইউনিভাৰ্চক কৈ দিওঁ, ইউনিভাৰ্চ মই নাজানো মই কি কৰোঁ কি নকৰোঁ, মই ট'টেলি কনফিউজ, গতিকে মোক গাইড কৰি দিয়ক। আৰু ইউনিভাৰ্চে ঠিক তেনেদৰে আমাৰ লগত কমিউনিকেট কৰে, আৰু সেই কমিউনিকেশ্যনবোৰ আমি বুজি পাব লাগিব। গতিকে কাৰণ ইউনিভাৰ্চেতো আমাক ডাইৰেক্ট আহি আগত নকয় কথাটো, গতিকে ইউনিভাৰ্চৰ কমিউনিকেট কৰা ছিষ্টেমটো অকণমান বেলেগ হয়। কিন্তু আপোনালোকে যেতিয়া লাহে লাহে ল অফ এট্ৰেকশ্যন ফ'ল' কৰিব তেতিয়া গম পাই থাকিব। সেইকাৰণে নিজৰ কানেকশ্যন ইউনিভাৰ্চৰ লগত বনাই লওক। লাইফত যিকোনো ডিচিশ্যন আপোনালোকে যদি ল'ব লগা হয় আৰু কনফিউজ থাকে, ইউনিভাৰ্চে আপোনালোকক পূৰা গাইড কৰিব, আৰু তাৰপিছত চাব যে আপোনালোকে যি ডিচিশ্যন লৈছে সম্পূৰ্ণ শুদ্ধ ডিচিশ্যন হ'ব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'জবোৰ চাবলৈ। কাৰণ মই ল অফ এট্ৰেকশ্যনৰ এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ আনি থাকিম, আৰু মোৰ নতুন চেনেল হয়, গতিকে এতিয়া বৰ্তমান মই ইমান বেছি ভিডিঅ' আপলোড কৰিব পৰা নাই, তাৰ মাজত টাইম উলিয়াই কৰি আছোঁ আপোনালোকৰ কাৰণে। গতিকে চাব ভিডিঅ'জবোৰ আৰু নিজৰ লাইফত এপ্লাই কৰিব, তাৰপিছত চাব যে লাইফটো বহুত ধুনীয়া হৈ যাব।